নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই পুনৰ এটা নতুন পাঠদানলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াম অসমীয়া ব্যাকৰণৰ সমাৰ্থক শব্দ। সমাৰ্থক শব্দৰ আন এটা নাম কি জানানে? সমাৰ্থক শব্দৰ আন এটা নাম হৈছে প্ৰতিশব্দ। অৰ্থাৎ সমাৰ্থক শব্দ বুলি প্ৰতিশব্দকো জনা যায়। অৰ্থাৎ সমাৰ্থক শব্দৰ আন এটা নাম হৈছে প্ৰতিশব্দ। এতিয়া সমাৰ্থক শব্দ বুলিলেনো আমি কি বুজো? সমাৰ্থক শব্দ হৈছে একে অৰ্থ বুজোৱা শব্দ। একে অৰ্থ বুজোৱা শব্দই হৈছে সমাৰ্থক শব্দ। অৰ্থাৎ একেটা শব্দৰে কেইবাটাও অৰ্থ থাকিব পাৰে। যেনে আমি ৰাস্তাটোক আৰু কি বুলি কওঁ? আলি বুলি কওঁ বা আলিবাট কওঁ। আৰু ঘৰক কি বুলি কওঁ? গৃহ বুলি কওঁ, বাসস্থান বুলি কওঁ, হয় নাই? কিন্তু অৰ্থটো একেটাই। এতিয়া আমি তোমালোকক মানৱ বন্দনা পাঠত থকা ভাৱ বিষয়কৰ 5 নম্বৰত যে সমাৰ্থক শব্দ লিখা বুলি এটা প্ৰশ্ন আছে, তাৰ উদাহৰণ কেইটাৰ সৈতে মই তোমালোকক বুজাই দিব বিচাৰিছোঁ। প্ৰথমটো আছে মানুহ। মানুহক আমি কি বুলি জানো? মানুহ মানে আৰু কি কি? মানুহ হৈছে মানৱ। মানৱ মানেও মানুহ, নৰ মানেও মানুহ। বুজিলা? তাৰ পাছতে আছে তোমালোকৰ সংগ। সংগ, তোমালোকে স্কুললৈ আহোঁতে ইজনে সিজনৰ সংগ লগ পোৱা, হয় নাই? সেই সংগটোক আমি কি বুলি কওঁ? লগ বুলি কওঁ। লগ, বন্ধু বান্ধৱী বুলি কওঁ, হয়নে? বুজিলা? আৰু এতিয়া আহিলোঁ আমি পৃথিৱীলৈ। পৃথিৱীৰ সমাৰ্থক শব্দ বহুত আছে। এইটো হয়তো সকলোৱে জানা, পৃথিৱীক আমি ধৰা বুলিও জানো, ধৰণী বুলিও জানো, আৰু হৈছে বসুন্ধৰা, গৰিয়সী, বসুধা। পৃথিৱীৰ সমাৰ্থক শব্দৰ বহুত অৰ্থ আছে। তাৰ পাছতে আমি আহিলোঁ সুত। মই এইকেইটা মুচি দিছোঁ। সুত। সুত সাধাৰণতে আমি ক'ত দেখোঁ? সুত আমি সাধাৰণতে দেখি পাওঁ পানীত, হয়নে? এতিয়া সুতৰ সমাৰ্থক শব্দ হৈছে ঢৌ, লহৰ। আমি যে কওঁ বানপানীৰ সময়ত সুত উঠিছে, ঢৌ উঠিছে, এইবিলাক শব্দ আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা শব্দ, হয়নে? তাৰ পাছতে আহিল স্বৰ্গ। স্বৰ্গক আমি কি বুলি জানো? সুৰলোক, সুৰলোক, দেৱলোক, দেৱলোক। আৰু শেষত আমি কি পাইছোঁ? দেৱ। দেৱ মানে কি? ভগৱান, হয়নে? দেৱৰ অৰ্থ কি? দেৱতা। সমাৰ্থক শব্দ দেৱতা। অমৰ, কাৰণ ভগৱানৰ কেতিয়াও মৃত্যু নাই, ভগৱান সদায় অমৰ, গতিকে দেৱতা, অমৰ। এইকেইটা উদাহৰণ মই তোমালোকক বুজাই দিলোঁ, হয়তো তোমালোকে বুজি পালা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনিতে এটা কথা মন কৰিবা যে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে ভুল কৰে। কিয় ভুল কৰে? বিপৰীত শব্দ হৈছে তাৰ ওলোটা, অৰ্থাৎ ভাল, ভালৰ বিপৰীতটো বেয়া, আৰু ঠাণ্ডা, গৰম। কিন্তু সমাৰ্থক শব্দৰ অৰ্থটো একেই অৰ্থ বুজায়। একেটা শব্দৰ অৰ্থ একে হ'লেও শব্দটো একেটাই। বুজি পালা? আশা কৰিছোঁ তোমালোকে আজিৰ পাঠটো বুজি পাইছা। কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিবা। গতিকে মই আজিলৈ মোৰ পাঠদান ইমানতে সামৰোঁ। নমস্কাৰ।